Hello everyone, good morning. কি খবৰ আপোনালোকৰ? বাকি আজি বহুত দিনৰ মূৰত vlog বনাইছো আপোনালোকে হুদি থাকে ভিডিও কিয় অহা নাই আনি মানিম শাওন মাহ যেহেতু চলি আছে সেই কাৰণে আমি ভাবিলো যে আজি অকনমান যাও কৰবাত সেই কাৰণে গৰখীয়া দললে যাম বুলি ভাবিছো গটিকে এতিয়া ৰাতিপুৱা ফ্ৰেছ হৈ আহিছো বাকি উলাই লওঁগে চাদৰ মেখেলা আজি পিন্ধিব লাগিব দুদিন ভিডিও কৰা নাই কাৰণে ডেইলি vlog এটা ষ্টাৰ্ট কৰি দিছো গটিকে আশা কৰিছো ভাল পাব চাই থাকিব আৰু যদিহে আপোনালোকে প্ৰথমবাৰ বাবে মোৰ চেনেললৈ আহিছে তেতিয়া হলে মোৰ ভিডিওটো লাইক কমেন্টটো কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব দেই ধুনীয়াকৈ ওলাই মেলি ৰেডি এফালে দেউতাই গাড়ী উলাইছে বৰমা ৰেডি মা ৰেডি চলা মাৰা হৈ আছে আৰু এতিয়া আমি গৈ থাকিম আৰু আপোনালোকক দেখাই দিম ঘৰৰ পৰা ওলাই আহিছো আৰু আইতাও আহিছে আমাৰ লগত মা দেউতা মই বৰমা আমি এনেকৈ আহিছো আৰু এতিয়া আমি গৈ আছো আৰু আমি যেহেতু বাইপাসেৰে আহিছিলো সেই এতিয়া আমি বালিগাৰৰ যোনটো ৰাস্তা সেইফালেৰে সোমাই দিছো আৰু ইয়াৰ পৰা আমি 3 কিলোমিটাৰ মান আগলৈ গলে ধুনীয়াকৈ গৰখীয়া দল পাই যাম আপোনালোকক ৰাস্তাটো ধুনীয়াকৈ দেখাই যাবলৈ চেষ্টা কৰিম চাই থাকিব এইটো ৰাস্তাৰে আগুৱাই গলে আপোনালোকে এটা তিনিআলি পাব এটা বালিগাঁওৰ কোৰকাতলি ফালে গৈছে আৰু এটা ৰাস্তা আপোনালোকে মিলন মন্দিৰৰ ফালে যাবলৈ পাব আমি যোনটো কোৰকাতলিৰ ৰাস্তা সেইফালে সোমাই আহি পেলাই 1 কিলোমিটাৰ মান সোমাই আহি তুৰণখন পাইছো আৰু তুৰণখনৰ তলেৰে আমি সোমাই আহিছো আৰু ঠিক আধা কিলোমিটাৰ মানৰ ভিতৰতে আমি ধুনীয়াকৈ গৰখীয়া দল পাই গৈছোহি এয়া আহি পালোহি গৰখীয়া দল শ্ৰী শ্ৰী শিৱ মন্দিৰ আমি এতিয়া ভিতৰলৈ সোমাই যাম মাহঁতে চাকি জ্বলাই আছে ভিতৰত মই বাহিৰৰ পৰা আপোনালোকক অকণ দেখাই দিছো এই মন্দিৰ ভাগ ৰজা ৰুদ্ৰসিংহৰ দিনতে প্ৰতিষ্ঠা কৰা হৈছিল এই মন্দিৰ ভাগত যি ভাগ উই হাফলু আছে সেই উই হাফলুকে যুগ যুগ ধৰি পূজা অৰ্চনা কৰি আহিছে সেই সময়ত এই অঞ্চলত যিবোৰ চৰণীয়া পথাৰ আছিল তাত গৰু চৰাবলৈ বহুতো গৰখীয়া লৰা আহিছিল দিনটো তেওঁলোকে বিভিন্ন খেল খেলিছিল যদিও তাৰ মাজতে তেওঁলোকে বালিৰ দল সাজি তৰা পাতেৰে ফৰিং বলি দিছিল এবাৰ এটা লৰাই ফৰিং ধৰি আনিব নোৱাৰাৰ দুখত তেওঁকে তৰা পাতেৰে ৰেপি বলি দি দিয়া হৈছিল সেই কথা অঞ্চলবাসীয়ে গম পাই বলি দিয়া ঠাইখিনি বেৰা দি দিছিল পিছদিনাই সেই ঠাইত উই হাফলু উঠি থকা দেখি সেই ঠাইখিনিতে ভগৱান আছে বুলি বিশ্বাস কৰি তেতিয়াৰ পৰাই শিৱ বাবাক পূজা অৰ্চনা কৰি অহা হৈছে যিহেতু গৰখীয়াৰ পৰাই এই দলৰ সৃষ্টি হ'ল সেই এই মন্দিৰ ভাগৰ নাম গৰখীয়া দল ৰখা হ'ল খুব ভাল লাগিলে আহি পেলাই পূজা চূজা কৰিলে প্ৰসাদ দিলে ভোগ দিলে খালো ধুনীয়াকৈ সেৱা চেৱা কৰিলো ভাল লাগিলে আৰু এতিয়া আমি আকৌ যাওঁগে আৰু ঘৰলৈ বুলি এতিয়া মাহঁত গাড়ীত উঠিছে আকাশখন চাওকচোন কিমান ধুনীয়া লাগিছে গোটেই ডাৱৰ মাইনা বা ওচৰত পঢ়ি কেনেকুৱা লাগে ভালকৈ পঢ়াব পাৰেনে মাইনা বাই এতিয়া কি পঢ়ি আছা কি কৰি আছা হিন্দীত কৈ দিয়াচোন নিজৰ নামটো নমস্কাৰৰ পৰা কোৱা কি ক'ব লাগে নমস্তে नमस्ते मेरा नाम है आराध्या बरबरा मैं रहती हूँ एक नवावन गाँव में ओके थैंक यू बाय दी थोड़ा बाय रूही बाय এইফালে চাওকচোন বৰমাই ইমান ধুনীয়া এযোৰ কাপোৰ কৰি আছে মানে ফেব্ৰিক কৰি আছে সম্পূৰ্ণ হোৱাই নাই এতিয়া চাদৰখন কৰি আছে আৰু আপোনালোকক কেনেকৈ ডিজাইন কৰিছে কি আঁকিছে মই অকমান দেখাই দিছো সম্পূৰ্ণ হলে আপোনালোকক ভালকৈ দেখাম ফাইনালি আহি পেলাই পালেহি অথনিৰ পৰা ৰৈ এতিয়া পাইছেহি আজি মানে ব্লগত ওলাবা ইমান দেৰি পৰা ৰখি আছো তোমালোকৰ কাৰণে আলহী ঘৰ খাই খাই আহি আছা আৰু ন
এই দুজনী হ'ল এজনী শতাব্দীবা আৰু এজনী বিদিশাবাৰো এটা ইউটিউব চেনেল আছে মই লিংকটো ডেছক্ৰিপশ্যনতে দি দিম আপোনালোকে চাব পাৰিব তাই চেনেলটো দেই গুড মৰ্নিং এভৰিৱান কালি যে মই ভ্লগটো কৰি আছিলোঁ পাহৰি থাকিলোঁ মানে আলহী চালহী যোৱাৰ পিছত ভাগৰো লাগিলে কিবা কিবি কৰি মেলি থাকোঁতে থাকিয়ে গ'ল আৰু এতিয়া ৰাতিপুৱা শুই উঠি এডিট কৰিবলৈ লওঁতেহে দেখিছোঁ যে ভিডিঅ'টো এণ্ডে কৰা নাই বাকি এইফালে মোৰ মুখত লগাই আছোঁ আইচ কিউব ধুনীয়াকৈ আৰু আইচ কিউব লগালে স্কিনৰ কাৰণে বহুত ভাল সেইটো আপোনালোকে জানেই আৰু বিশেষকৈ মানে যিটো মুখত অইল থাকে গৰম দিনত বা মানে ছানবাৰ্ণ হয় বা যিখিনি আৰু তেলেতীয়া ভাৱ থাকে সেইখিনি আঁতৰ হয় লগতে স্কিনৰ অল প্ৰব্লেম চল্ভ হয় কিন্তু চেনচিটিভ স্কিনৰ মানুহে এনেকৈ আইচ কিউব ডাইৰেক্ট ফেচত এপ্লাই নকৰিব আপোনালোকে ৰুমাল বা তেনেকুৱা গামোচা বা কিবা কাপোৰত আইচ কিউব কৰি পেলাই দি পেলাই মানে মাছাজ কৰিব পাৰে বাকি স্কিনৰ কাৰণে বহুত ভাল আপোনালোকে গৰম দিনত এনেকৈ ইউজ কৰি চাবচোন মই ধুনীয়াকৈ পুৰা মাছাজ কৰি ল'লোঁ আৰু বিৰাট ভাল লাগে এই মুখখনত যেতিয়া আইচ মাছাজ কৰা হয় আপোনালোকে কৰিব পাৰে এক সপ্তাহ আপোনালোকে এনেকৈ মাছাজ কৰি চাওকচোন স্কিনত যি প্ৰব্লেম আছে মানে কিবা পিম্পলছ হওক বা কপালত আমাৰ সৰু সৰু গুটি উঠে ন তেনেকুৱা বা মানে কিবা আপোনালোকৰ বোলে গৰমত স্কিনটো ৰঙা হৈ গৈছে বা এনিথিং স্কিনৰ এনি প্ৰব্লেমৰ সলিউশ্যন হ'ল আইচ কিউব বেলেগ একো প্ৰডাক্ট আপোনালোকে ব্যৱহাৰ কৰিব নালাগে এই গৰম দিনকেইটাত আপোনালোকে আইচ কিউবেৰে মাছাজ কৰি থাককচোন স্কিনখনৰ কেনেকুৱা ধুনীয়া ৰিজাল্ট পাব আপোনালোকে মোক ক'বচোন বাৰু ইউজ কৰি পেলাই দেই এইফালে দুটা পাৰ্চেল আহিছে মাত্ৰ আৰু খুব ধুনীয়া এফৰ্ডেবল প্ৰাইজত এটা মই শৰ্ট কুৰ্তা আনিছোঁ আৰু এখন টেবল ক্লথ আনিছোঁ আৰু এইকেইটা মই আপোনালোকক নেক্সট ভ্লগত খুলি পেলাই দেখাম এইটো ভ্লগত নেদেখাওঁ আৰু আজি ভ্লগটো মই ইমানতে খতম কৰি দিছোঁ পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই যদি এইকেইটা কি হয় চাবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে নেক্সট ভ্লগত চাব দেই বাই বাই লাভ ইউ